পুৰা পেপাৰ থলো দেই আজি পেপাৰ অহা বৰ দেৰি কৰিলে বাৰু চাওঁচোন জানো কি চশমাযোৰ লৈ আহাচোন হেৰি চশমাযোৰ ক'ত থলেনো চোৱাচোন তাতে ক'ৰবাত আছে চাগে হেৰি লগ দে দিয়া চাহ একাপ বনাবাচোন বাৰু হেৰি এই চাহকাপ লওকচোন দিয়া তোমালৈ নানিলা যে এই ৰ'ব আনোগে যোৱা ইমান দূৰত বহিলা যে অকমান ওচৰলৈ আহাচোন আমিতো এতিয়া বুঢ়া হোৱা নাই ৰাম কি যে কথা কয় আৰু আপুনি বাৰু কওকচোন এই ওচৰতে বহি দেশৰ বা বাতৰিবোৰ লওঁ অকণমান বগী নদীত হাতীৰ আক্ৰমণত 2জন মৃত্যু এইবিলাক বাদ দিয়কচোন এই দেশত কিবা কৰোণাৰ বেলেগ বেলেগ নিউজ ওলাইছে নেকি চাওকচোন চাওক দেশৰ পৰিস্থিতি বৰ ভাল নহয় জানবী এৰাও এইবাৰ দ্বিতীয়টো পৰ্যায়তকৈ তৃতীয়টো পৰ্যায় বেছি ভয়াৱহ হ'ব গম পাইছেনে হয় জানবী আমাৰ মাজনী বৰ বাহিৰলৈ ওলাই যাবলৈ নিদিবা মই কথা ক'লে আপোনাৰ জীয়েকে শুনিবও লাগিছে নহয় হেৰৌ ক'ৰবালৈ যোৱাৰ আগত যিহে মিঠা মিঠা কথা ক'ব নিদিও নোৱাৰো যাবলৈ থোৱা তাইক মৰম কৰি কৰি তুমিও ওপৰলৈ উঠালা থোৱা মা মোৰ মানে ৰিমিহঁতৰ ঘৰলৈ যাবলগীয়া আছিলে আকৌ ক'ৰবালৈ যাবলৈ হ'লেই নহয় তাই মোক ইমানকে মাতি আছিলে মই যাবলৈ পৰা নাই যাওনে মা তুমি ইমান ভাল মা সোনকালে গুচি আহিম নহয় হয় দে ক'ৰবালৈ যোৱাৰ আগত যেনিবা তেলটো মাৰিবলৈ আৰু কেতিয়াও নাপাহৰিলি মা তোমাকনো তুমি ইমান ভাল মইনো তোমাক ক'ত তেল মাৰিছো মই কিবা ৰিমিহঁতৰ ঘৰলৈ যাওঁ বুলিহে কৈছো সেয়া আমাৰ মাক জীয়েক যাবলৈ বিচাৰিছ যা কিন্তু সোনকালে আহিবি আৰু এটা কথা শুন দেশৰ পৰিস্থিতি বৰ এটা ভাল নহয় মাস্কখন লগত লৈছনে নাই লোৱা লৈ ল'ম বাৰু মা তুমি আনি দিয়াচোন যোৱা ঠিক আছে ৰ মই আনি দিছো দেউতা সোনকালে গুচি আহিম নহয় তুমিতো কিমান ভাল জানাই তাই মোক বহুত দিনৰ পৰা মাতি আছে জানানে মাৰক তেল মাৰি হ'ল এবাৰ বাপেৰক লাগিছো সেই তেল মাৰিছো কিবা তুমি দেখোন মোক যাবলৈ দিয়াই আৰু যাওঁ বুলি কৈছা যা তাকে সোনকালে আহিবা তুমি বহুত ভাল মাইনাও ল থেংক ইউ মা মই যাওঁ দেই বাই দেউতা এতিয়া চলটো তুমি দিলা নে মই দিলো হ'ব ল'ৰা ছোৱালী আৰু ওলাই যাবই বাৰু আপুনিও আগতে কম যোৱা নাই দেই জাননে মোক যে ঘৰত আহিব লাগে নিদিয়ে মই যেনে তেনেহে ওলাই আহিছো আৰু ইও আজি ইমান দেৰি কৰিছে তাকে আছিকে ইমান দেৰি কৰিছে নে আজি গমেই পোৱা নাই মোকতো সোনকালে আহিম বুলিয়ে কৈছিলে নহয় ইমান দেৰি কৰিছে মই নাজানো
হাই প্ৰিয়া মোৰ কথাটো কি ভাবিলা তুমি তুমিনো তাইৰ পিছত কিয় ইমান লাগি আছা তাই দেখোন আগতেই কৈছে তোমাক ভাল নাপাওঁ বুলি মই কথাটো প্ৰিয়াক সুধিছো তই কিয় মাজত মাতিছ মাজত মাতিলে মই ভাল নাপাওঁ মই মানুহটো অলপ বেলেগ ধৰণৰ তই কথাটো কিয় বুজি নাপাওঁ মই কিমানবাৰ কৈছো মই তোক ভাল নাপাওঁ মই বেলেগক ভাল পাওঁ আৰু মোৰ পিছত তই এনেকৈ লাগি নাথাকিবি আৰে মোৰ লগত আহ না চব সুখ দিম ঐ তই মোৰ লগত আহ যি সুখ লাগে মই দিম তোক আহ মোৰ লগত আহ এই কামটো তই ভাল নকৰিলি এদিন হলেও তোক মোৰ নিজৰ কৰিহে এৰিম কি হৈছে প্ৰিয়া ইয়াতে কি কৈছিলে কি হ'ল তুমি একো কোৱা নাই যে প্ৰিয়া এইবোৰ কথা ইমান চিন্তা কৰি নাথাকিবা যি হ'ল হ'ল আজি আচলতে দুখটো মোৰ গাতে যদি মই সময়মতে আহি পালোহিহেঁতেন আজি এনেকুৱা হ'বলৈ নাপায় মোৰ দেৰিয়ে হৈছে প্ৰিয়া এই 12টা বাজি গ'লেই হেৰি কোৱা তোমালোকো গৈ থাকা ময়ো গৈ থাকোঁ মানে মোৰ ইমাৰ্জেঞ্চি কাম এটা আছে তুমি যোৱা বেলেগ চিন্তা কৰিব নালাগে যোৱা মই আছোঁ লাষ্ট টাইম কিন্তু এনেকুৱা নকৰিবা মই সদায় সহ্য কৰিব নোৱাৰিম সি আহি সদায় মোক গালি পাৰিব আৰু মই এইবোৰ কৰিব নোৱাৰিম আহিলে সোনকালে আহিবা ঠিক আছে হ'ব মই কিবা এটা ব্যৱস্থা কৰি দিম বাৰু তোমালোক গৈ থাকাচোন হেৰি শুনকচোন এই মাইনা যোৱা দেখোন বহুত টাইম হ'ল এতিয়ালৈকে আহি নাপালেহি ঘৰ হ'ব দিয়া লগৰ ছোৱালী ঘৰত গৈছে অকণমান দেৰি হ'বই আৰু এই হ'লেও আৰু পাই ইমান টাইম হ'ল ছোৱালীজনী এতিয়ালৈকে ঘৰলৈ আহে মোৰ কিন্তু চিন্তাহে লাগিছে দেই পিছে কথাটো হয় কিন্তু তাই এতিয়া দেৰি কৰিছে কি কৰিবা যোৱা তুমি ভাতত লাগাগৈ এৰাও মাইনা তই আহিলি দেউতা তই ইমান দেৰি কৰিছ মাৰ বৰ চিন্তা কৰি আছিলে বুজিছ না এই হ'ব দিয়া আৰু মই মাৰ ওচৰলৈ যাওঁ যোৱা ইয়ান আজি এইফালে অহা কথা আছে তাক আজি বজাব লাগিব পুৰা চফা আবে তই কি কৰিবি মই চা না আজি তাক কি কৰোঁ আহিব দে ইফালি তাক মোহাৰি পেলাম আজি আহিব দে আজি তাক ফালি পেলাম আজি মই এই আবে হইটো আহিছে বে ধৰা তাক আজি নাম
দুই এটা কাম কৰি আছিলো। বিয়া ঘৰত আছেনে? মাইনা ঘৰতে আছে। চোন তাই পাতি দিয়াকে। বাৰু তুমি বহাচোন। আহিবি মই ওলাই আছিলো জাননে। ভিতৰতনো তই কি কৰি আছিলি? এই নকবি আৰু ভিতৰত মায়ে কাপোৰ সোপা জাপিব দিলে তাকে জাপি আছিলো আৰু ৰেডিও হৈ আছিলো। তাই এনে কাম কৰা ছোৱালীজনী তই চাগে ৰিয়ানৰ কথা ভাবি ভাবি ভিতৰত সোমাই আছিলি। সেই এইজনী নহয় পাই। ইছ তাই ৰিয়ানৰ কথা ক'লে লাজটো চা। এই সেইবোৰ বাদ দে, বাকী তোৰ খবৰ কচোন। মই ভালে আছো। পিছে ৰিয়ানক লগ পাইছনে সিদিনাখনৰ পৰা? ক'তনো পাইছো, সেইদিনাখন দেখিছই নহয় কি হ'ল। তাৰ পৰাতো যোৱাই নাই। তেতিয়াহ'লে ব'ল যাওঁ। সঁচাকেনে? সঁচাকে যাবি? ৰ মই মাক মাতিছো। মা মা তই এইফালে আছোন। মানে মই সিহঁতৰ ঘৰলৈ যাওঁ বুলি ভাবিছিলো মা। এতিয়া আকৌ কৰবালৈ যাবলৈ হ'ল নহয় জানো? সেইটো বুলি নহয়, প্ৰজেক্ট দিছে যে তাৰ ওচৰত আছে। আমি দুজনে মিলি পেলাই কৰিম আকৌ। সিহঁতৰ ঘৰলৈ যা। যা, কিন্তু সোনকালে আহিবি আকৌ। থেংক ইউ মা। হ'ব তেল মাৰিব নালাগে। মাস্কখন লগাই যা। যা হ'ব ৰ দেই। দুইজনী ওলাই গৈছা বাৰু ঠিকে আছে। যোৱা, মাইনাক সোনকালে পঠিয়াই দিবা ঘৰলৈ। দেখি যায় নহয় ডেট কালৰ গতি বৰ এটা ভাল নহয়। আৰু তোমালোকৰ ঘৰলৈ কৈছা, বেলেগলৈ গৈ আকৌ পিট পিটাই ঘূৰি নুফুৰিবাগে। হ'ব খুৰী, আপুনি চিন্তা নকৰিব। আমি যদি আমাৰ ঘৰতে থাকিম। ঠিক আছে। হয় ব'ল। মা আহিছো দেই। যা। বাই মা। যোৱা। বাই। যা। ব'ল। চাওঁ বাবাই ভৰি টকা মেলিলে। চা বাবাই, তোক মই ইমানকৈ বুজালো, তই সেই ছোৱালীজনী লগ এৰি দে। কিন্তু তই মোৰ কথা নুশুনিলি বাবাই। নহয় দেউতা, মই তাইৰ বাবে বেলেগৰ কথা ভাবিব নোৱাৰো দেউতা। চা বাবাই, তোক মই ইমানকৈ বুজালো, সেই ছোৱালীজনীৰ কাৰণেই তোৰ আজি এনেকুৱা অৱস্থা। তোক মই সৰুৰ পৰা মা ঢুকোৱাৰ পাছৰে পৰা ইমান দুখ কষ্টৰ মাজেৰে ডাঙৰ দীঘল কৰিলোঁ। তই মোৰ কথা নুশুনো বোপাই। চা বোপাই, তোক মই এতিয়াও ভাল ধৰণে বুজাইছোঁ। তই সেই ছোৱালীজনীৰ কথা পাহৰি যাও বোপাই। নহ'ব, পাহৰি যা। কোনো পধ্যে নহ'ব নোৱাৰো দেউতা। মই মোক আজি যোনে এই অৱস্থা কৰিলে, ইয়াৰ প্ৰতিশোধ মই এদিন হলেও এদিন ল'ম দেউতা। নোৱাৰো বোপাই, তই তাৰ ওপৰত প্ৰতিশোধ ল'ব নোৱাৰ। সি কেনেকুৱা মানুহ এই অঞ্চলৰ সকলোৱে জানে। তেনেস্থলত তই তাৰ ওচৰত আৰু কি প্ৰতিশোধ ল'বি বোপাই? তই সেইবিলাক আশা বাদ দে বোপাই। তই সেইজনী ছোৱালীক কথা পাহৰি যাব পাই। এনেকুৱা কথা নকবা। মই মোৰ জীৱনলৈ যদি তাই নাহে, মোৰ জীৱন ইমানতে অন্ধকাৰ বুলি ভাবি ল'বা দেউতা। নহয় বোপাই, চা তোক মই এতিয়াও ভাল ধৰণে বুজাই কৈছো, তই সেই ছোৱালীজনীৰ কথা পাহৰি যা বোপাই। তোক মই বেলেগ এজনী ছোৱালী বিয়া পাতি আনি দিম বোপাই। তই শেষবাৰৰ বাবে মোকলৈ চাই সেই ছোৱালীজনীৰ কথা পাহৰি যা বোপাই। দেউতা চা বোপাই, প্ৰতিশোধৰ কথা আছে বল। একেৰাহে বিচনাখনত পৰি থাকিলে গা মন বিলাক ভাল নালাগে নহয়। বল বোপাই, বাহিৰতে অলপ গৈ মনটো অলপ মুকলি মুকলি হ'ব। বল বোপাই, বল বোপাই, বল বোপাই, বল একেৰাহে ভিতৰত সোমাই থাকিলে গা মন বিলাক ভাল নালাগে নহয় বোপাই। এইখিনিতে অলপ বল। চাবি হাতটো আকৌ বেছিকে দুখ পাবি। বোপাই, বোপাই,
তই ইয়াতে অলপ বচোন দেই মই তোৰ বাবে কিবা এটা খোৱাৰ ব্যৱস্থা কৰোঁ মই পায় চব ভাতটো এনেকৈ এনেকৈ থ দেই অ' খুৰী সোনকালে ওলাই আহকচোন কোন ক'ত আছে অ' খুৰী খুৰী কি হ'ল অ' খুৰী আপোনালোকৰ প্ৰিয়াৰ কি হ'ল নোকোৱা কিয় হেৰি শুনিছেনে কি হ'ল হে চিঞৰ বাখৰ লগাইছা যে হেৰি আমাৰ মাইনা কি হ'ল নোকোৱা কি আপোনালোকৰ প্ৰিয়াৰ কিত্তে খুলি যোৱাচোন মা অকণমান পানী লৈ আহা